আজি আমি আলোচনা কৰিম ভাৰতৰ এখন বিতৰ্কিত আইন আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ চেক বা চমুকৈ AFSPAৰ বিষয়ে। আজি এই ভিডিঅ'টো এই কাৰণে লৈ আহিছোঁ যে যোৱা 4 ডিচেম্বৰ তাৰিখে নাগালেণ্ডৰ 14 জন নিৰ্দোষী লোকে বিদ্ৰোহীৰ সন্দেহত ভাৰতীয় সেনাৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছিল। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল BrainE লৈ। আমাৰ আগন্তুক ভিডিঅ'সমূহৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আসলতে ঘটনাটো হৈছিল কি? সেইদিনাখন ভাৰতীয় সেনাই খবৰ পাইছিল যে নাগালেণ্ডৰ এটা বিদ্ৰোহী সংগঠনৰ 14 জনীয়া এটা দলে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰি আছে। আৰু ভাৰতীয় সেনাইও এই খবৰ পাই এটা অভিযান চলাইছিল। কিন্তু এই অভিযানত নাগালেণ্ডৰ 14 জন বিদ্ৰোহীৰ পৰিৱৰ্তে 14 জন নিৰ্দোষী লোকেহে প্ৰাণ হেৰুৱাব লগা হয়। আৰু এই ঘটনাৰ পাছত নাগালেণ্ডৰ জনসাধাৰণে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি দিয়ে। প্ৰতিবাদৰ ফলস্বৰূপে দুখনকৈ ভাৰতীয় সেনাৰ বাহনত জুই লগাই দিয়া হয় আৰু লগতে এজন ভাৰতীয় সেনাৰ লোকে প্ৰাণ হেৰুৱাব লগা হয়। এই ঘটনাৰ পাছত আসাম ৰাইফলছে ৰাজহুৱাকৈ ক্ষমাও বিচাৰে আৰু ভাৰত চৰকাৰে মৃতকৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ঘটনাৰ পাছত AFSPA বাতিলৰ বাবে জোৰদাৰ দাবী উত্থাপন হৈ আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এইটো এটা দীৰ্ঘদিনীয়া দাবী। এই গুলীচালনাৰ ঘটনাৰ পাছত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'ৰিঅ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা এই দুইজনে AFSPA বাতিলৰ বাবে আহ্বান জনাইছে। আসলতে AFSPA হয় কি আৰু ইয়াক কিয় অনা হৈছিল? আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ চেক সশস্ত্ৰ বাহিনী বিশেষাধিকাৰ আইন 1958 চনৰ 11 ছেপ্টেম্বৰত ইয়াক গৃহীত কৰা হৈছিল যাতে অশান্ত উত্তৰ পূৰ্বাঞ্চলৰ সেনাৰ বাবে কাম কৰাত সুবিধা হয়। একে সময়তে 1989 চনৰ আশে-পাশে জম্মু আৰু কাশ্মীৰত যেতিয়া সন্ত্ৰাসবাদ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল ঠিক তেতিয়া 1990 চনত তাতো এই আইন জাৰি কৰা হৈছিল। যেতিয়া কোনো অঞ্চলত ধৰ্মীয় আৰু জাতিগত আদি সাম্প্ৰদায়িক সংঘাতসমূহ বৃদ্ধি পায় তেতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সেই অঞ্চলটোক বিচলিত ক্ষেত্ৰ হিচাপে ঘোষণা কৰে আৰু এবাৰ বিচলিত ক্ষেত্ৰ ঘোষণা হোৱাৰ পাছত এমাহৰ বাবে সেই অঞ্চলটোত সেনাবাহিনী মোতায়েন কৰা হয়। আহক এতিয়া আমি জানো এই আইনখনৰ কি কি বিশেষত্ব আছে। সেনাই কোনো ৱাৰেণ্ট অবিহনে যিকোনো সন্দেহজনক ব্যক্তিকে গ্ৰেপ্তাৰ কৰিব পাৰে। কোনো ৱাৰেণ্ট অবিহনে কোনো ঘৰত তালাচী চলাব পাৰে আৰু তাৰ বাবে প্ৰয়োজনীয় বল প্ৰয়োগ কৰিব পাৰে। যদি কোনো লোকে বাৰে বাৰে আইন ভংগ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁক মৃত্যুদণ্ডলৈকে বিহিব পাৰে। যদি সেনাবাহিনীয়ে সন্দেহ কৰে যে কোনো দুৰ্বৃত্ত বা বিদ্ৰোহী সংগঠনে কোনো নিৰ্দিষ্ট ঘৰ বা অট্টালিকাত আত্মগোপন কৰি আছে য'ৰ পৰা কুটাঘাত সংঘটিত হোৱাৰ আশংকা কৰিব পাৰি তেন্তে পলকতেই সেই ঘৰ বা গাঁথনি ধ্বংস কৰি দিব পাৰে। সন্দেহৰ ভিত্তিত কোনো বাহনত তালাচী চলাব পাৰে। আনকি সেনাবাহিনীৰ ভুল পদক্ষেপৰ বাবেও তেওঁলোকৰ ওপৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহয়। কেইবাবাৰো নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে এই আইনখনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযোগসমূহ ভুৱা সংঘৰ্ষ, যৌন নিৰ্যাতন আদি সন্দৰ্ভত কৰা হৈছে। এই আইনে মানৱ অধিকাৰ উলংঘা কৰে। এই আইনক ব্ৰিটিছ সময়ৰ ৰাওলাট আইনৰ সৈতে তুলনা কৰা হয় কিয়নো ইয়াতো কেৱল সন্দেহৰ ভিত্তিতে কোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰিব পাৰি। সেয়েহে বহুতো বেচৰকাৰী সংগঠন আৰু সামাজিক কৰ্মীয়ে এই আইনখন বাতিলৰ বাবে দাবী উত্থাপন কৰি আহিছে। এই আইনখন উত্তৰ পূব ৰাজ্যসমূহৰ উপৰিও জম্মু আৰু কাশ্মীৰৰ লগতে পাঞ্জাৱৰ ওপৰত আৰোপ কৰা হৈছিল। পাঞ্জাৱ প্ৰথমখন এনে ৰাজ্য আছিল য'ৰ পৰা ইয়াক সম্পূৰ্ণৰূপে বাতিল কৰা হয়। ই অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ কিছু কিছু অংশত এতিয়াও বলবৎ হৈ আছে। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে এই আইনখন সম্পৰ্কে সম্যকভাৱে জ্ঞাত হৈছে। যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে ভিডিঅ'টো আগবঢ়াই দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।